হাই ফ্ৰেণ্ডছ সকল মই মল্লিকা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি মই এটা এগ কাৰী ৰেচিপি লৈ আহিছোঁ। কাৰণে আমাকনো কি প্ৰয়োজন হ'ব তাকে আমি চাই লওঁ আহক। তাৰ কাৰণে মই লৈছোঁ বিলাহী, আপোনালোকে নিজৰ জোখমতে দিব। বজাৰৰ বিলাহী যিহেতু ঘৰত শাক পাচলি কৰাই নহয়। ইয়াত দেখিছে বিলাহী লৈছোঁ মই দুটা, অকণমান লৈছোঁ নহৰু, আপোনালোকে আদা দিব পাৰে। মই যিহেতু আদাটো চেণ্টটো ভাল নাপাওঁ মই সেইকাৰণে দিয়া নাই। এই দুটা লৈছোঁ পকা জলকীয়া, এটা লৈছোঁ পিঁয়াজ। আমি এই গোটেইখিনি এটা পেষ্ট বনাই ল'ব লাগিব। আপোনালোকে বিলাহীটো সৰু সৰুকৈ কুটি দিব পাৰে, কিন্তু মই ভালদৰে পেষ্ট বনাই ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত 2-3টামান কাজু আপোনালোকে দিব পাৰে। বৰ্তমান যিহেতু মোৰ হাতত কাজু নাই, কাজু শেষ হৈছে, সেইকাৰণে মই কাজু নিদিয়াকৈ আপোনালোকক বনাই দেখাওঁ। আপোনালোকে কাজু দিও বনাই খাই চাব পাৰে। দেখিব পাৰিছে এয়া মই ডিমকেইটাৰ দৰে বইল কৰি অকিয়াই লৈছোঁ, যাতে ভাজোঁতে সুবিধা হয়, নহ'লে গোটা ডিম দিলে ফুটি আহি গাত পৰাৰ সম্ভাৱনা থাকে। বিলাহী, জলকীয়া, পিঁয়াজ আৰু নহৰু এইখিনি এটা পেষ্ট বনাই লৈছোঁ। দেখিব পাৰিছে পিঁয়াজখিনি মই চপ কৰিহে লৈছোঁ, মিহি পেষ্ট কৰা নাই। এয়া অলপমান আলু এনেদৰে ভাঙি লৈছোঁ মই, আৰু অলপমান এনেদৰে ডাঙৰকৈ কাটি ৰাখিছোঁ। যিহেতু আমি ইয়াত মাংসৰ সোৱাদ আনিব লাগিব, গতিকে আলুটো ডাঙৰকৈ দিলে খাবৰ কাৰণে গ্ৰেভিখন ভাল হ'ব। যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালেই পায়। যিহেতু ৰেচিপি বুলি ক'লে এটা সাধাৰণ পিটিকাৰ ৰেচিপি হ'ব পাৰে, চাটনিৰ ৰেচিপি হ'ব পাৰে, বা এখন সোৱাদ ভৰা দাইলৰ ৰেচিপি হ'ব পাৰে, এখন সোৱাদ ভৰা যিকোনো ধৰণৰ আঞ্জা বা তৰকাৰী ৰেচিপি হ'ব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটোকো আঁকোৱালি ল'ব আৰু ঘৰতে ট্ৰাই কৰি খাই চাব। সকলোৱে এনেধৰণে খায়, তথাপিতো যিহেতু সকলোৰে হাতত সকলো বস্তুৰ সোৱাদ একেই নহয়, সেইকাৰণে ভাবিলোঁ মইনো আজি কেনেদৰে বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। দেখিছে কেৰাহী এখন গৰম কৰি তাত মই অলপমান মিঠাতেল দিছোঁ। আপোনালোকে পৰিমাণটো নিজ অনুসাৰে দিব। যিহেতু মই কমকৈ বনাম সেইকাৰণে মই তেল ইমানেই দিছোঁ। আপোনালোকে মিঠাতেলৰ ঠাইত ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া গৰম তেলত আমি ডিমকেইটা ভালদৰে ভাজি ল'ম। বেছি ৰঙা কৰি নাভাজিব, কাৰণ চাউলখন টান হৈ গ'লে খাবৰ কাৰণে বেয়া হয়। আৰু ইয়াত মই গোটা মছলা হিচাপত এটা ইলাচি আৰু দুটা লং দিছোঁ এনেদৰে। আপোনালোকে ইয়াত তেজপাত ব্যৱহাৰ কৰিব পাৰে, যিহেতু সকলোৱে তেজপাত ভাল নাপায় আৰু ময়ো ইমান ভাল নাপাওঁ, সেইকাৰণে মই ইয়াত তেজপাত ব্যৱহাৰ কৰা নাই। আৰু মোৰ যিহেতু অকণমান কাটি ৰখা পিঁয়াজ আছিলে, মই পিঁয়াজকণো ইয়াত দি দিছোঁ। যিহেতু আমি সৰু সৰুকৈ কাটি দিছোঁ, সেইকাৰণে মই কাটি ৰখা যিকণ আছিলে সেইকণো মই ইয়াত দি দিছোঁ, কাৰণ পিঁয়াজটো বেছি হ'লে খাবৰ কাৰণে ভালেই হয়। সেইকাৰণে মই থাকি যোৱা পিঁয়াজকণো ইয়াতে কৰি দিছোঁ। আপোনালোকে ইয়াত গুড়ি মছলা যিকোনো ব্যৱহাৰ কৰিব পাৰে, নিজৰ ইচ্ছামতে অকণমান জালুক দিব পাৰে, গৰম মছলাৰ পৰা আদি কৰি প্ৰায়বোৰ মছলা দিব পাৰে। মই কিন্তু খুব কম মছলা দি বনাম, যিহেতু ঘৰতে খাম, আৰু গৰম দিন আহিছেই যেতিয়া মছলাটো কমকৈ খোৱাটোৱে স্বাস্থ্যৰ কাৰণে ভাল। আৰু দেখিছে পেষ্ট কৰি ৰখা আৰু এয়া দেখিছে হালধি, মই প্ৰয়োজন মতে ইয়াত মই হালধিখিনি দি দিছোঁ, আৰু লগতে মই বাকী পেকেট মছলাবোৰ ইয়াত দি দিওঁ। আপোনালোকে অকণমান চেনি এড কৰিব পাৰে। ইয়াত মই মছলা হিচাপত দেখিছে অকণমান দিছোঁ এইকণ ধনিয়া পাউডাৰ, অকণমান দিম মই জলকীয়া গুড়ি অকণমান দিছোঁ, দেখিব পাৰিছে। যিহেতু জিৰা গুড়াটো দিলে খাবৰ কাৰণে ভাল হয়, মই জিৰা গুড়া অকণমান সৰহকৈ দিছোঁ। আৰু
ইয়াত গৰম মছলা দিছোঁ। আপোনালোকে গৰম মছলাটো শেষত ব্যৱহাৰ কৰিব পাৰে, কিন্তু যিহেতু কেঁচা মছলা এটা চেণ্ট থাকেই, সেইকাৰণে মই এনেদৰে তেলতেই দি দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব। আৰু এতিয়া মছলাখিনি এনেদৰে ভালদৰে মিলাই লৈ আমি এইখিনি ভালদৰে ভাজি থাকিম। এয়া দেখিছেনে মছলাৰ পৰা তেল নিগৰিবলৈ আৰম্ভ কৰিছে। এইখিনি ভালদৰে শুকান হোৱালৈকে তেল নিগৰালৈকে আমি ভালদৰে ভাজি থাকিম। এয়া দেখিছে মছলাখিনিৰ পৰা তেলবোৰ কেনেদৰে বেঙি বেঙি ওলাই আহিছে। আমি ভালদৰে তেলটো ওলাই যোৱালৈকে ভাজি লওঁ। আপোনালোকে ইয়াত মিট মছলা ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মিট মছলা ব্যৱহাৰ কৰা নাই। আৰু যিহেতু মই কম মছলা দিয়ে বনাওঁ, মই সেইকাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। সেইটো কম মছলাৰে এখন সুস্বাদু পনীৰ আঞ্জা কেনেধৰণে ঘৰত বনাই খাব পাৰি, তাকে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। ফ্ৰেণ্ডসকল দেখিছে এইখিনি আমাৰ প্ৰায় শুকাই আহিছে, আৰু এইখিনি সময়তে আমি ইয়াত আলুখিনি এড কৰি দিম। ইয়াত দেখিছে মই ভাঙি ৰখা আলুখিনি দিছোঁ প্ৰথমতে। তাৰপিছত আমি দুটা বুটকে যেনেদৰে ফালি ৰাখিছিলোঁ আলুখিনি, সেই আলুখিনি দিম। সেই আলুখিনি দি আমি ভালদৰে যিহেতু কাটি ৰখা আলুখিনি ভাঙিব নালাগে, সেইকাৰণে আপোনালোকে সাৱধানে লৰাব। ইয়াৰ পৰা এটা মাংসৰ দৰে এটা সুস্বাদু গোন্ধ আহিছে। আপোনালোকে গেছটো হাই ফ্লেমত নথব, নহ'লে মছলাখিনি কেৰাহীত লাগি ধৰিব পাৰে। ইয়াত দেখিছেনে মই ভালদৰে ভাজি ল'লোঁ। যিহেতু মাছৰ আঞ্জাই হওক বা ডিমৰ আঞ্জাই হওক, মাছটো যদি একেবাৰে শেষত দিয়া হয় তেনেহ'লে তৰকাৰীখনত মাছৰ গোন্ধটো বা মাছৰ সোৱাদটো নাযায়। সেইকাৰণে মই আজি এই তৰকাৰীখনত মই দেখিছে ইয়াত ডিমকেইটা মই এনেদৰে আগতে এড কৰি দিছোঁ। আপোনালোকে এনেধৰণে বনাই খাই চাব, কাৰণ সকলোৱে একেটা সোৱাদ খাই খাই সকলোৰে আমনিয়ে লাগে। সেইকাৰণে নতুন নতুন সোৱাদত বনাই চাব লাগে কেনেকুৱা লাগে। আৰু এতিয়া দেখিছে মই এইখিনিত অলপমান পানী এড কৰিম, যিহেতু মই পানী কমকৈ ব্যৱহাৰ কৰিম। ইয়াত দেখিছে মই ইয়াত ঠাণ্ডা পানীয়ে দিছোঁ, আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰে। যিহেতু উতলিব লাগিব, পানী শুকাব, সেইকাৰণে মই ইমানখিনি পানী এড কৰিলোঁ। দেখিছে ইয়াৰ হয়তো দেখিছে কিমান সুন্দৰকৈ আমাৰ ডিমৰ আঞ্জাখন কিমান সুন্দৰভাৱে উতলি আছে। মই আৰু ইয়াত গ্ৰেভি কৰিম, যিহেতু পনীয়া কৰি খাই ভাল নালাগে। আৰু মই যিহেতু দাইলো বনাইছোঁ, এইটো এটা গ্ৰেভি কৰি খাবৰ মন গ'ল, সেইকাৰণে মই এইটো বনালোঁ আৰু আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। কালাৰটো হয়তো দেখিছেই, বিলাহী পেষ্ট কৰি দিলে এটা সুন্দৰ কালাৰ হয়। যিহেতু মছলাৰ পৰা উঠা এইটো কালাৰ নহয়, মই মছলা দি কম ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে জ্বলা মছলা সকলো কমকৈ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি গ্ৰেভি হোৱালৈকে এতিয়া ভালদৰে উতলিবৰ কাৰণে মই গেছৰ ওপৰতে এইটো ৰাখিম। আমাৰ গ্ৰেভিখিনি কিমান সুন্দৰ হৈছে দেখিব পাৰিছে। আৰু এতিয়া মই এইখিনি এটা বাতিত ভালদৰে উলিয়াই লওঁ। সেয়া দেখিছে এইফালে মই এটা বাতি পাতি থৈছোঁ, আৰু চাওক কিমান সুন্দৰ হৈছে গ্ৰেভিটো। কালাৰ লগতে খাবৰ কাৰণেও বৰ সোৱাদ হৈছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। ইয়াত দেখিব পাৰিছে কিমান সুন্দৰ হৈছে গ্ৰেভিখন। চাওক মাংসৰ দৰে এটা সুন্দৰ কালাৰ আহিছে, লগতে ইয়াৰ চেণ্টটো বৰ ধুনীয়া হৈছে। আশা কৰোঁ আপোনালোকে এনেদৰে এগ কাৰীখন ভালদৰে বনাই খাই চাব, আৰু কেনেধৰণৰ পালে মোক জনাবৰ কাৰণে নাপাহৰিব।